আৰু আমি ফাইনালি গৈ আহিলো চাইনা বৰ্ডাৰ সিপাৰে আৰু এনেকৈ আমি আহি পালোঁ চাংগেষ্টাৰ লেক অৰ্থাৎ মাধুৰী লেক। যেতিয়া মাধুৰী দীক্ষিত ইয়াত কয়লা ফিল্মখন শ্বুট কৰিব আহিছিল, তাহাঁতৰ চাইনিজ আৰ্মি যোনটো আছে সেইটো 3টা বজালৈকে থাকে ইণ্ডিয়ান আৰ্মিয়ে কোৱা মতে, তাৰপিছত গুচি যায়। কিন্তু আমাৰ ইণ্ডিয়ান আৰ্মি 24/7 ইয়াতে চাৰ্ভিচ। নমস্কাৰ প্ৰিয় দৰ্শক, আজি হৈছে আমাৰ অৰুণাচল প্ৰদেশত তৃতীয়টো দিন আৰু আজি আমি গৈ আছোঁ চীন সীমান্ত চাবলৈ, লগতে মাধুৰী লেক চাবলৈ। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টি চাই ভাল লাগে এটা লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰি দিব। আৰু এনেকৈ আমি আহি পালোঁ চাংগেষ্টাৰ লেক অৰ্থাৎ মাধুৰী লেক। যেতিয়া মাধুৰী দীক্ষিত ইয়াত কয়লা ফিল্মখন শ্বুট কৰিব আহিছিল, তেতিয়াৰ পৰাই এই লেকটোক মাধুৰী লেক বুলি কোৱা হয়। ইয়াৰ সৌন্দৰ্যই যেন সকলোৰে মন মুহি পেলায়। খুব শান্তিময় পৰিৱেশ, চাৰিওফালে পাহাৰ, মাজত সুন্দৰ এটি জলাশয়, ক'বলৈ ভাষা নাই। আৰু এনেকৈ মাধুৰী লেক দৰ্শন কৰি আমি আকৌ আগবাঢ়িলোঁ চীন সীমান্তৰ ফালে। আৰু অৱশেষত আমি আহি পালোঁ বুমলা পাছ, য'ত অৱস্থিত ভাৰত আৰু চীনৰ সীমান্ত। আমি বুমলা পাছ আহি পালোঁ আৰু ইয়াৰ পৰা আমাৰ ভিতৰত আৰ্মিয়ে লৈ যাব। আৰু ভিতৰত ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী এলাও নাই, কিবা যদি কৰিব লগা আছে ইয়াৰ পৰা কৰিব পাৰিব। আৰু এই বুমলা পাছ সাগৰ পৃষ্ঠৰ পৰা 15,200 ফুট ওপৰত অৱস্থিত। ইয়াত অক্সিজেন লেভেলটো বহুত কম, যাৰ বাবে বহুতৰে ইয়াত উশাহ নিশাহ লোৱাত কষ্ট হয়। আৰু আগত আপোনালোকে যিবিলাক পাহাৰ দেখি আছে সেইবোৰ চীন দেশৰ হয়। আৰু ইয়াৰ ভিতৰত ভিডিঅ'গ্ৰাফী লগতে ফটোগ্ৰাফী একো এলাও নকৰে, যাতে আমাৰ ভাৰতীয় সেনাৰ একো ছিক্ৰেট লিক হ'ব নোৱাৰে। আৰু আমি ফাইনেলি গৈ আহিলোঁ চাইনা বৰ্ডাৰ সিপাৰে, আৰু সিপাৰে ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী একো এলাও নাই আমাৰ ইণ্ডিয়ান আৰ্মিৰ ছিকিউৰিটিৰ কাৰণে। আৰু সিফালে যাই পালোঁ চাইনা বৰ্ডাৰ, তাতে এটা চাইনিজ আৰ্মি লগ পালোঁ। আমাক পূৰা ফটো মাৰি আছে, নাজানো কিয় বা আমাক ফটো মাৰি আছে। আৰু আমাক ফটো মাৰি কি লাভ হ'ব, আমাৰ ইয়াত ইণ্ডিয়ান আৰ্মি আছে। আৰু ইয়াত ইণ্ডিয়ান আৰ্মিয়ে কোৱা মতে -20 পৰা 25 ডিগ্ৰীলৈকে তাপমাত্ৰাটো গুচি যায়। তথাপিও ইণ্ডিয়ান আৰ্মি ইয়াত ইমান ধুনীয়াকৈ ছাৰ্ভিচ দি আছে আমাৰ দেশৰ কাৰণে। এটা ইণ্ডিয়ান আৰ্মিৰ কাৰণে চেলিউট, জয় হিন্দ ইণ্ডিয়ান আৰ্মি। মানে কি হ'ল, ইয়াতে তাহাঁতৰ চাইনিজ আৰ্মি যোনটো আছে সেইটো 3টা বজালৈকে থাকে ইণ্ডিয়ান আৰ্মিয়ে কোৱা মতে, তাৰপিছত গুচি যায়। কিন্তু আমাৰ ইণ্ডিয়ান আৰ্মি 24/7 ইয়াতে ছাৰ্ভিচ দি থাকে। তাৰমানে সিহঁতৰ টেকন'লজি বোলে আমাতকৈ বহুত উন্নত, যাৰ কাৰণে তাহাঁতে একদম পূৰা চেলা পাছলৈকে পূৰা কণ্ট্ৰল কৰিব পাৰে, মানে দেখা পায়। সেই আৰু যদি আমাৰ ইণ্ডিয়ান আৰ্মিৰ আৰু টেকন'লজি ভাল হয় আৰু আমাৰ ভাল হয়। সেই আৰু ইণ্ডিয়ান আৰ্মিটো আৰু ইণ্ডিয়ান আৰ্মিৰ নিচিনা ক'তো নাই। ইণ্ডিয়ান আৰ্মিৰ যিটো জোচ, যিটো জাজোৱা, সেইটো কোনো নোৱাৰে। হয় মৰিম, হয় মাৰিম, বাছ কথা সেই। আৰু এনেকৈ আমি বুমলা পাছৰ পৰা ঘূৰি আহি
এটা খুব ধুনীয়া ঠাইত ৰৈ দিলোঁ। কেইখনমান ফটো উঠিলোঁ, লগতে ভিডিঅ' সংগ্ৰহ কৰিলোঁ আৰু তাৰপিছত আকৌ আমি টাৱাঙৰ ফালে আগবাঢ়িলোঁ। আৰু শেষত আমি টাৱাঙত থকা এটা বুদ্ধৰ ষ্টেচু চাবলৈ সোমালোঁ। দেখাত খুব ধুনীয়া, লগতে খুব ডাঙৰ হয় আৰু ইয়াৰ পৰা টাৱাং চহৰখন খুব ধুনীয়াকৈ দেখা পায় আৰু ইয়াৰ পৰিৱেশটো খুব সুন্দৰ। আৰু ইয়াৰ পৰাই আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব। ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰিব। ধন্যবাদ।